তো গলৰ বিষ আছে, গলৰ বিষটোৰ কাৰণে এইটো ফিজিঅ' ট্ৰিটমেণ্ট চলি আছে। তো আমাৰ পেচেণ্ট নিপুণ দা, এটা চ্যানেল 1, চ্যানেল 2, চ্যানেল 3, চ্যানেল 4 পুৰা 4 চেনেল দি দিছা ন? গুড। হ'ব না? হ'ব কমাই দিওঁ। বহাই দিওঁ নেকি? সেইটো থৈ দিয়াই ভাল। ডক্টৰে পৰামৰ্শ দি আছে। কেনেকুৱা লাগিছে? হাউ ইউ ফিল? টানি ধৰি থাকে ন? মানে ইয়াতে মাচুলটো স্কুইজ কৰে আৰু এৰি দিয়ে। মানে ইয়াতে পেইন হৈ আছিলে, তো এইটো পেইন ৰিলিফ টিকা পেইন আছে। আচ্ছা আচ্ছা, এইটো মেচিনটোৰ নামটো কি হয়? এইটো তোমাৰ IFT থেৰাপি বুলি কয়। মেচিনটো 3টা ট্ৰিটমেণ্ট আছে। এটা হৈছে টেন্স মানে হৈছে ট্ৰেন্সকিউটেনিয়াছ ইলেক্ট্ৰিকেল নাৰ্ভ ষ্টিমুলেশ্যন। আচ্ছা, এইটো হৈছে ইণ্টাৰফেৰেঞ্চিয়েল থেৰাপি, মানে কাৰেণ্টটো ইণ্টাৰফেয়াৰ কৰে। আচ্ছা, এইটো পইণ্ট থাকে, ট্ৰিটমেণ্ট পইণ্ট হয়। তো এনেকৈ আপোনাৰ এটা পেডে এটাত ইণ্টাৰফেয়াৰ কৰে এনেকৈ। সেইটো আচ্ছা একজেক্ট যিটো পইণ্ট আছে তো সেইটোত যায়, আচলতে স্কুইজ কৰে, ৰিলেক্স কৰে, স্কুইজ কৰে। আচ্ছা আচ্ছা, এইটো কিমান টাইম ল'ব লাগে এইটো? মেক্সিমাম 15 মিনিটছ, 10 to 15 মিনিটছ বা কেতিয়াবা 20 মিনিটছো দিয়া হয়। কেছটো লৈ কিনে দিয়া হয়। তো এতিয়া IFT ট্ৰিটমেণ্ট চলি আছে নিপুণ দা। তেখেতৰ আপোনাৰ অলপ বিষ এটা আছে ইয়াতে, ষ্টিফনেছ এটা আছে। এতিয়া অকণমান বেটাৰ ফিল কৰিছানে? এই মজা। তো সোনকালে ভাল হৈ যাব। অঁ ডক্টৰ যাবিনে ৰাস চাব? যাম ন? মই চাইকেল লৈ আহিছোঁ, কি হ'ব? হয়, বেছি টাইম নৰখোঁ। কিমান টাইম? 10 মিনিটত কি ভাল ৰাস চাবা? रास में क्या होता है? क्या होता है? बहुत चौकड़िया होता है। चौकड़िया होता है। रास क्यों मनाया जाता है? हम अभी देखेंगे चौकड़िया। चौकड़िया। तो चलो। তো অফিচৰ পৰা ওলাইছোঁ, আমি বাহিৰে বাহিৰে ৰাস চাব যাম। এখন থাক, আজি ইয়াতে থাক, একো নাই। ব'লা ব'লা ৰাস চাব, লীলা চাব, লীলা লীলা লীলা। ঠিকে আছে না? ये गाड़ी का बॉडी थोड़ा ठंडा हो गया है। अच्छा, गाड़ी थोड़ा सा गर्म करना पड़ेगा, उसके बाद गाड़ी इतना चलेगा। बोला 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 बोला। तुम रॉन्ग रास्ता पे घुसा दिया हो। नहीं, हम इधर से जाएगा। हम अब मोटर ब्लॉगिंग कर रहे हैं। मेरा साथ दीपांकर डॉक्टर, हम लोग अभी राह देखने चल रहे हैं। आलू ले लो, आलू ले लो। জাগাডোখৰ নাম আনন্দপুৰ আহিছোঁ। জাপৰিগড়, আনন্দপুৰ, ধুনীয়া ৰাস। তো মই দেখাই আছোঁ আপোনালোকক। কি খাইছা? এই মজা। ব'লা ব'লা সোমাই যাম। কি লৈ আহিছে এইটো? হাঁহ খোৱা হ'ব নেকি? এ বঢ়িয়া, এ মজা, 50 টকাত হাঁহ, এ মজা। ব'লা ব'লা, এ ভাল। ৱাও, ডাঙৰ মঞ্চ, উৰণীয়া সেতু এখন। তো আমি এতিয়া উৰিম। অ' দীপাংকৰ, ইয়াতে ফটো উঠিব লাগিব। এনেকৈ ইয়াতে বিভিন্ন ধৰণৰ মূৰ্তিবোৰ সজোৱা হৈছে। ৰাম ভক্ত হনুমান, বিষ্ণু, গণেশ, এইটো বিশেষ আকৰ্ষণ। মানে বহুত দিন হ'ল ৰানিং কৰা নাই, তো আজি ভাবিলোঁ অলপ ৰানিং কৰিম। তো তেনেকৈ ওপৰলৈকে যাম,
তাতে ধুনীয়া ৰাস্তা আছে, ৰানিং কৰা ৰাস্তা। সদায় ৰেগুলাৰ লগোৱা নেকি? নাই আজি লাগাইছি কিবা এই বঢ়িয়া, মই লগাওঁ নেকি? পাৰিম নে মই? অকণ ওপৰত দিব লাগিব এইটো এইবোৰ দেশী যোগাৰ। তো ইয়াত ভাইটিহঁতে ইয়াতে ধুনীয়া মাৰিছে। তোমাৰ পালে দিয়া, মাৰা। গুড গুড, মাৰা। এইবোৰ হৈছে অৰিজিনেল ফিটনেছ বলিয়া। এই চাবি তো আজি বহুত দিনৰ মূৰত দৌৰিলোঁ ইমান। ৰুম যাম এতিয়া, অকণমান ৰেষ্ট ল'ব লাগিব। এইটো চম্পাপুৰি ন? কোনটো খাবা? কোনটো খাবা? এইটো এটা লোৱা, লোৱা। মই দিছোঁ, লোৱা। অঁ লোৱা, মই দিছোঁ, লোৱা। আজি চিলড্ৰেনছ ডে হয়, গম পোৱা নে? চিলড্ৰেনছ ডে হয় আজি, গম পোৱা? চিলড্ৰেনছ ডে। হা, লোৱা লোৱা। ল'ব দিয়া নাই, নলয়। লোৱা। অঁ গুড। এটা দুটা দি দিব এইটো। আৰু এইফালে কি আছে? ভাল নহ'ব, এইটো দুটা দি দিব। তোমাৰ কাৰণে মজা আনিছোঁ। লোৱা। Thank you, thank you. লোৱা। এইটো লোৱা। Thank you বুলি কৈ দিয়া। থেংক ইউ দি দিয়া মামাক। Thank you. থেংক ইউ, থেংক ইউ। অঁ তুমি ভাত নোখোৱা? ভাত নোখোৱা তুমি? ভাত নোখোৱা? দাৱাই খাইছা? খাই পাই এটা দিয়া। ভাত খাই আছে? নাই ভাত মই নাখাওঁ এতিয়া। দিয়া এইটো। হেপী চিলড্ৰেনছ ডে। হেপী চিলড্ৰেনছ ডে। তোমাৰ কাৰণে এটা আছে। এইটো লোৱা। যা এইটো দিয়া। এইটো লোৱা। যা, হেপী চিলড্ৰেনছ ডে। তো অফিচ যাব ওলাইছোঁ। চিলড্ৰেনছ ডে বুলি ইহঁতক মটন কিনি দিলোঁ। তো ভাল লাগে ন সৰু ল'ৰা ছোৱালীবোৰ, বিশেষকৈ মই বহুত বেছি ভাল পাওঁ। আপোনালোকে বোধহয় আগৰ ভিডিঅ' চালে দেখা পাব, কাৰণ মই বিৰাট বেছি ভাল পাওঁ। কাৰণ সৰু ল'ৰা ছোৱালীবোৰ কি হয়, ইন'চেণ্ট হয়, একদম ইন'চেণ্ট হয়। সৰু সৰু বস্তুতে সিহঁতে সুখী হয়, হেপী হয়। তো লাইফটো সিহঁতে এনজয় কৰিব জানে। আৰু মেইন কথাটো হৈছে জানিবলৈ স্পৃহা এটা থাকে, আগ্ৰহ এটা থাকে। তো সিহঁতবোৰৰ পৰা বহুত শিকিবলগীয়া আছে। তো ভাল লাগে। তো মই এতিয়া অফিচ যাম। তো লগ পাই আছোঁ বলক। লগ এইটো আপোনাক লগ না, আজি আজি হেপী চিলড্ৰেনছ ডে। আপুনি মোৰ সৰু সৰু ছোৱালী নহয় মোৰ। আই লাভ ইউ খুৰী, আই লাভ ইউ। ৱাও অমিত দা, কি এই মজা। অমিত দা ফালৰ পৰা পাই গ'লো। হয়, কথাখিনি অলপ ভালদৰে ক'বচোন, কাৰ কাৰণে বিচাৰিছে পৰামৰ্শটো? তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানতে, বাই বাই।